হাই দোস্ত, ওয়েলকাম ব্যাক টু মাই চ্যানেল আরকে ট্রাক ড্রাইভাৰ। তো আজি আমি আছো মৰিগাঁও ডিষ্ট্ৰিক্ট গাগলমাৰী বুলি কয় জেগা। ইয়াতে আহিছোঁ লোড কৰিবলৈ। তো আজি আকৌ আমাৰ লোড হ'ব সোণাপুৰৰে, এইটো গুদামৰ পৰা লোড হ'ব, গাড়ী লগাই দিছোঁ। গাঁৱৰ ভিতৰত আহিছোঁ, ৰাস্তা চাওক কিমান সৰু ৰাস্তা, ইমান সৰু ৰাস্তা দি সোমাই আহিছোঁ আমি। তো ইয়াৰ পৰা আমাৰ আজি লোড হ'ব। তো এতিয়া টাইম হৈ আছে দুপৰীয়া 11টা বাজিছে। ভাত বনাই আছে, কণী ইয়াতে একো পোৱা নাযায়, কণী আনিছোঁ। তো কণী দি ভাত বনাই আছে, গাড়ী লগাই দিলোঁ লোডিঙত। তো গাড়ী আমাৰ লোড হৈ থাকিব, দেখোঁ কেতিয়ালৈকে লোড হয়। আকৌ আমাৰ লোড হ'ব সোণাপুৰৰে যিহেতু, তো লোড হৈ লওক, দেখোঁ কেতিয়ালৈকে লোড হয়। সন্ধিয়াৰ আগে লোড হ'লেতো বেছি সময় নালাগে, আনলোড হৈ যাব। লেবাৰ এতিয়ালৈকে অহা নাই, গুদামো বন্ধ, মালিকো নাই, লেবাৰো নাই। তো আহি আছে, মালিকটো আহিছিলে বোলো, লেবাৰ আহি আছে, মাকৈ লোড হ'ব। তো গাড়ী আমাৰ লোডিঙত লাগি আছে, লেবাৰ অহা নাই, যিহেতু লেবাৰ আহি পোৱা নাই। দুপৰীয়া হৈ গ'ল, ভাত বনাব লাগে, খাবতো লাগিবই। তো ভাত বনাই আছোঁ আমি। কণী আনিছিলোঁ, আৰু ভাত বনাম। তো বনাই আছে হেল্পাৰ মোৰ, কণী বইল কৰি মছলা বনাই আছে আৰু ভাত বনাইছে দুপৰীয়া খাবলৈ কাৰণে। তো ভাত খাম, লেবাৰ এতিয়ালৈকে অহা নাই। ফাইনেলি লেবাৰ আহিছে, কিন্তু আবেলি বজাইহে আহিছে। দিনটো ৰখি থাকিলোঁ ধৰিব গ'লে, ইন্তজাৰ কৰোঁতে। এতিয়া আবেলি 3:30 বাজিব হ'ল, এতিয়া গৈ লেবাৰ আহিছে, লোডিঙত লাগিছে। তথাপিও চাওঁ কিমান সময় লাগে লোডিং হওঁতে, ৰাতিটো হ'বই চাগে। ফাইনালি আমাৰ গাড়ী লোড হৈ গ'ল। তো গাড়ী আমাৰ লোড হওঁতে ৰাতি হৈ গ'ল, ৰাতি 8:30 বাজি গ'ল। তো আমি ওলাই আহি গৈছিলোঁ তাৰ পৰা, য'ৰ পৰা লোড হৈছিলে, জানেই লোড হৈছে সোণাপুৰত। তো আমি এতিয়া জাগিৰোড পামেই, ওলাই আহি গৈছিলোঁ তাৰ পৰা। এতিয়া টাইম হৈ আছে লগভগ 9:30 বাজিব হ'ল। তো এতিয়া আমি জাগিৰোড যাম, জাগিৰোড 10টা বজাত নয়নটি খুলিব। তো এতিয়া গৈ থাকোঁ আমি। আজি বা কিমান গাড়ী আছে ফেক্টৰীত নাজানো, আমি গ'লেহে গম পাম কিমান গাড়ী আছে। ফাইনেলি দোস্ত, আমি আহি জেগা পালোঁ। এতিয়া টাইম হৈ আছে ৰাতি 11টা বাজিব হ'ল। তো আমি ফেক্টৰী পালোঁ। দেখুওৱা নাই বাৰু আপোনালোকক কিমান গাড়ী আছে, জানে ইয়াতো গাড়ীৰ লাইন থাকেই, ৰাতিপুৱা দেখাম। তো এতিয়া ভাত খাম আৰু শুম। ভাত আমাৰ ৰেডি, দুপৰীয়াই বনোৱা ভাত কণী। পোৱালি খাই আছে, ময়ো খাম। খাই লৈ শুম এতিয়া, ৰাতিপুৱা দেখা হ'ব আপোনালোকৰ লগত। গুড বাই। তো গুড মৰ্ণিং গাইজ। ৰাতিপুৱা হৈ গ'ল, ৰাতিপুৱা মানে দুপৰীয়াই হ'বলৈ হ'ল। তো গাড়ী মোৰ লগাইছিলোঁ এইখিনিত ৰাতি আহি, গাড়ীৰ লাইন চাক, আগলৈ গাড়ী আছে। এই তিনিটাই আমাৰ গাড়ী, এইটো তাৰ আগৰটো আমাৰ মালিকৰে গাড়ী। তিনিটা গাড়ী একেলগতে আছে, একেলগে লোড কৰি আহিছোঁ। তো ৰাতিপুৱা টোপনিৰ পৰা উঠি গৈছিলোঁ মাৰ্কেটত মাংস আনিলোঁ, বজাৰ কৰিলোঁ। এতিয়া ভাত বনাই আছে। তো গুড মৰ্ণিং গাইজ, আজি 2 নম্বৰ দিন ৰাতিপুৱা। তো গাড়ী আমাৰ কাটা হৈ গ'ল। তো আমি কাটা কৰি গৈ আছোঁ আনলোড কৰিব। আনলোডিং পইণ্ট, এতিয়াতো আনলোড নহয়, অলপ টাইম লাগিব, কিন্তু ভিতৰত সোমাই আছোঁ। দেখা যায় কিমান গাড়ী আছে, মোৰ পিছতো কিমান গাড়ী আছে চাওক। তো ফাইনেলি আমাৰ নম্বৰ আহিলে, তো আমি গৈ আছোঁ আনলোড পইণ্ট। অলিলৈকে আমাৰ গাড়ী আনলোড হৈ যাব চাগে। তো এতিয়া যাওঁ, এতিয়া আনলোড হয় দেখাম বাৰু, কম বাৰু আপোনালোকক, কাৰণ ভিতৰততো ভিডিঅ' বনোৱা এলাউ নাই ফেক্টৰীৰ ভিতৰত। এতিয়া কেইটালৈকে আনলোড হয়, এতিয়া ৰাতিপুৱা টাইম হৈ আছে 8টা, কেইটালৈকে আনলোড হয় আপোনালোকক। তো ফাইনেলি গাড়ী আমাৰ আনলোড হ'ল। তো দিনটো ইন্তজাৰ কৰাৰ পিছত দিনত আনলোড হোৱা নাই, ৰাতি আনলোড হৈছে। তেতিয়া আনলোড কৰি আমি ফেক্টৰীৰ পৰা ওলাই আহি কাটা কৰিলোঁ, কাটা কৰি ৰিচিভিঙো পালোঁ। এতিয়া ওলাই যাম, গেটৰ ফ্ৰণ্টত ৰখি আছোঁ। তো গেটৰ ফ্ৰণ্টত ৰখি আছোঁ, বৰষুণো পৰি আছে। তো এণ্ট্ৰি কৰিম, গেটত হেল্পাৰ পঠাইছোঁ গেটত এণ্ট্ৰি কৰিবলৈ। এণ্ট্ৰি কৰি ওলাই যাম ইয়াৰ পৰা। তো আমি আজি আৰু গুৱাহাটী যাম, মাকৈ লোড কৰিব, মৰিগাঁও ডিষ্ট্ৰিক্ট নাযাওঁ। তো আজি গুৱাহাটী যাম, লোড হ'ব আমাৰ টাইলছ লোড কৰিব যাম, কালি লোড হ'ব। তো এতিয়া ইয়াৰ পৰা যাওঁ বলক, গুৱাহাটী যাওঁ। এতিয়া টাইম হৈছে ৰাতি 8টা। এতিয়া ওলাম ইয়াৰ পৰা, আছোঁ সোণাপুৰ, যাম গুৱাহাটী।